হেল্ল' বন্ধুসকল, গৈ আছোঁ এতিয়া ভি মাৰ্টলৈ আৰু ভি মাৰ্টত কৰিমগৈ ফ্ৰী শ্বপিং আৰু তাত দিয়ে নিদিয়ে চাওঁ। মোৰ লগত এটা কুপন আছে, তো যাওঁ ভি মাৰ্টলৈ এতিয়া। গতিকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু শেষলৈকে চাব, ছাবস্ক্ৰাইব কৰি দিব। ভি মাৰ্টলৈ যাবলৈ হে তৈয়াৰ হাম আৰু বলক যাওঁ এতিয়া ভি মাৰ্টলৈ। গতিকে ভি মাৰ্ট বিচাৰি আছোঁ ইয়াত আৰু আহি পালোহি ইয়াত। এইখনেই হ'ল বিশ্বনাথ চাৰিআলিৰ ভি মাৰ্ট, য'ৰ পৰা মোৰ লগত দুখন কুপন আছে আৰু হয়তো ফ্ৰীকৈ শ্বপিং হৈ যাব পাৰে বা সস্তা শ্বপিং হ'ব পাৰে। তেন্তে যাওঁ বলক ওপৰলৈ। চবফালে বস্তু দামী দামী বস্তু চব, কিন্তু আমি ইয়াত বিচাৰিব লাগিব সস্তা বস্তু। আৰু বেগটো ভিতৰলৈ আনিব নিদিলে, বেগটো বাহিৰত থৈ আহিছোঁ আৰু তাৰ কাৰণে মোক বেগটো থৈ অহাৰ এই কুপনখন, এই টিকেটটো দিছে, এইটো নম্বৰত মই বেগটো থৈ আহিছোঁ। তাৰপিছত ইয়াত গোটেই 399 2000 টকা বা বহুত দামী দামী বস্তু আছে। আৰু এতিয়া আগলৈ গৈ আছোঁ সস্তা বস্তু বিচাৰি, অলপ কম দামী বস্তু বিচাৰি, যিটোত মই 101 টকীয়া কুপন দুটা মোৰ ইউজ কৰিব পাৰিম। আছোঁ কম প্ৰাইচৰ বস্তু ওপৰলৈও আছে, এতিয়াহে দেখিলোঁ মই। ভি মাৰ্টত আজি ফাৰ্ষ্ট আহিছোঁ, তো গম নাপাওঁ কোনফালে কি আছে। আৰু ওপৰ ফালেও আছে, দেখিছে আপোনালোকে। ওপৰ ফালে যাম এতিয়া। মুঠতে বিচাৰি আছোঁ 100 টকাৰ তলৰ বস্তু দুটা ল'ম, 100 টকাৰ তলৰ বস্তু, ঠিক আছে। এই বস্তুটো পচন্দ হৈছিল মোৰ বহুত, কিন্তু এতিয়া এইটো তালৈ লৈ গৈ পেলাই সুধিলোঁ কাউণ্টাৰত, তো ক'লে যে এই কুপনটো অকল ঠাণ্ডা দিনৰ বস্তুতহে লাগিব। গতিকে এতিয়া উইণ্টাৰৰ বস্তু থকা ফালে যাওঁ, তাৰ পৰা কিবা ল'ম আৰু। এইবাৰ ঠাণ্ডা দিনৰ বস্তু লৈ যাওঁ, 99ৰ দুটা বস্তু, কি হয়। আকৌ সেই একে ঘূৰি আহিলোঁ। এইবাৰ ক'লে যে 101 টকাৰ কুপন যিহেতু আছে, গতিকে 101 টকা কমপ্লিট হ'বই লাগিব। কিন্তু ইয়াত সিমান দামৰ বস্তু নাই, একো 101 টকাৰ বস্তুটো নাই, সেইকাৰণে 149ৰে এই দুটা লৈ ল'লোঁ। এতিয়া যাম, কি হয়। এই দুটাত হৈ যাব চাগে আৰু লাগি যাব। ওলাই আহিলোঁ ভি মাৰ্টৰ পৰা। এই দুটা বস্তুৱে লৈ, মোজা 3যোৰ আৰু টুপি এটা। তাৰপিছত বেগটো ইয়াত আছিলে, বেগটো লৈ লওঁ ইয়াৰ পৰা। বেগত এইকেইটা ভৰাই লওঁ। আৰু টোটেল মোৰ টুপিটো 49 মান পৰিলে আৰু মোজা কেইযোৰ 48 মান পৰিলে। 49 48 দুটা বস্তু এনেকৈ পৰিলে। আৰু এতিয়া হাতত বিল দুখন লৈ ইয়াৰ পৰা ওলাই যাওঁগৈ আৰু এতিয়া ঘৰলৈ যাম। তো ক'লোৱে যে এটা বস্তু 48 পৰিলে, এটা বস্তু 49 পৰিলে। যি কি নহওক বস্তুটো সস্তাই হ'ল, একেবাৰে ফ্ৰী নহ'লে। ফ্ৰী হ'ব বুলি ভাবিছিলোঁ, কিন্তু এইটো 49 দেখিছে, 49 পৰিলে আৰু এটা 48 পৰিলে, সিমানেই। এটাত 49 হৈছিলে, এটাত 48 হৈছিলে। 2 টকা এটা ঘূৰাই দিলে, 1 টকা এটা নিদিলে। আৰু তাৰপিছত কি হ'ল, এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভ্লগ ইয়াতকৈ বহুত ধুনীয়া হ'ব, গতিকে ৱেইট কৰক। বাই বাই।